চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি এটা অন্য ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। মই আহিলোঁ ঘৰলৈ অহা ব্লগ একো শ্বুট কৰা নহ'লে, মানে লৰালৰিকৈ অহা হ'ল, সেইকাৰণে একো ভিডিঅ' কৰা নহ'লে। আৰু লগতে মানে নিয়ৰৰ কাৰণে ভিডিঅ' কৰা আজিকালি মানে সম্ভৱপৰেই নহয়, বহুত দিনৰ মূৰে মূৰেহে ব্লগ দিব পাৰোঁ। সেইকাৰণে ভাবিছোঁ আজি হোম টুৰটোকে দিওঁ। যিহেতু মাৰ ঘৰলৈ আহিলোঁ কালি, এতিয়া আপোনালোকক আজি আমাৰ ঘৰখন দেখাইছোঁ। নিয়ৰে খাই বৈ আজৰি হৈ গ'ল। তাৰপিছত এতিয়া আজৰি সময়তে ঘৰটো দেখাওঁ বুলি ভাবিছোঁ। ঘৰটোত দেখাব লগা বিশেষ একো নাই, তথাপি ঘৰখন সকলোৰে বাবে সদায় বিশেষে হয়। যিয়ে থাকক বা নাথাকক সেইটো মানে মাইণ্ড নকৰে। গতিকে ভাবিলোঁ আজি হোম টুৰটোকে দিওঁ, ভাবি চিন্তি লৈ। বলক তেনেহ'লে ভিতৰলৈ সোমাই আহক। আমাৰ ঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক এতিয়া মই পিছে এতিয়া সোমাই প্ৰথমে এইখিনিতে মানে এনেকুৱা ফুল গোটেই লাইন আছিলে। নিয়ৰ এইফালে চোৱা কেমেৰালৈ চোৱা। এইফালে গোটেই ফুল আছিলে, কিন্তু কি হ'ল ফুলবোৰ কাটি দিছে, মানে অলপ কাটি দিছে। লগতে সেইদিনাখন শিল বৰষুণ আহিছিল যে নগাঁৱত বহুত বেছি, সকলোৱে জানে। সেইকাৰণে মানে শিল বৰষুণত বহুত ফুল মৰিও গ'ল, কিন্তু ফুল বহুত আছিলে। তাৰপিছত এইখিনিতো কেইজোপামানহে এতিয়া আছে। তাৰপিছত এইফালে তলত এনেদৰে টাব আছে, এইফালে টাবখিনি আছে। তাৰপিছত এইখিনিতে এনেদৰে টাব আছে। বহুত ফুল আছিল, কিন্তু বহুত ফুল মৰি গ'ল শিল বৰষুণত। এইখিনি এনেদৰে আছে। আৰু এজোপা মানি প্লেণ্ট আছে, এইজোপা দেখাইছোঁ আগতে এবাৰ। এজোপা মানি প্লেণ্টজোপা বহুতেই ওখ হৈ গ'ল, সেই তাত পালেগৈ একদম বাগৰি এজোপা, কিন্তু এই তল চাইডে অলপমান মৰিছেও। তাৰপিছত এইজোপা গছ বহুত সৰু আছিলে, কি নামটো কয় মই পাহৰি গৈছোঁ। একদম সৰু থাকোঁতে মই ৰুইছিলোঁ। তাৰপিছত এজোপা এতিয়া বহুত ডাঙৰ হৈ গ'ল। প্ৰথমে মাটিত আছিলে, তাৰপিছত টাবত আনি ৰুই দিলোঁ। এজোপা ডাঙৰ হৈছে এতিয়া, ভাল লাগে এজোপা। আৰু এনেকৈ ইয়াতো বহুতকেইটা আছিলে মানে। আৰু এইফালে এটা হেঙিং টাব, এনেকৈ হেঙিং টাব 6টামান আছিলে, কিন্তু শিল বৰষুণত গোটেইকেইটা মানে মৰি থাকিলে ফুলবোৰ। বহুত বস্তু লোকচান হৈছিল যিহেতু। তাৰপিছত সেইকাৰণে এতিয়া এইটো এটাই আছেগৈ, খুব মৰম লাগে এনেকুৱা লতা ফুল। এইটো নামটো নাজানো মই, ফুল নহয় অকল পাতহে হয়। তাৰপিছত সেয়া তেনেকৈ। আৰু এইটো চাইডত কৰ্ণাৰটোত আছে গোটেইখিনি, আৰু কেইটামান আছিলে, এতিয়া নাই, বহুতেই কম আছে। এবাৰ আগতে দেখাইছোঁ, আগতে বহুতকেইটা আছে। এতিয়া ভিতৰলৈ সোমাই যাওঁ। ঘৰত সোমাই প্ৰথম এই টিলিঙাটো, যিটো আমাৰ ঘৰতো আছে, এইটো মই এবাৰ দেখাইছিলোঁ আপোনালোকক হল ভিডিঅ' এটাত। এইটো আনিছিলোঁ হেৰিৰ পৰা, মৃত্যুঞ্জয় মন্দিৰৰ মেলাৰ পৰা আনিছিলোঁ। ইয়ালৈও এটা আনিছিল, গতিকে এইটো ভাল লাগে, সেইকাৰণে ময়ে লগাইছোঁ ইয়াত ঘৰৰ ফ্ৰণ্টত। আমাৰ তাতো দৰ্জাতে লগাই থোৱা আছে। তাৰপিছত সোমাই গৈ মেট, আৰু এইটো হৈছে লিভিং ৰুমটো আমাৰ। লাইটটো দি দিব লাগিব। তাৰপিছত প্ৰথমে এইফালে আছে এখন মোৰ ফটো আৰ্ট কৰা, এইটো ফুল। এয়া হৈছে বাটাৰফ্লাই, যিটো ষ্টিকাৰ সেইটো। তাৰপিছত একদম স্পেচিয়েল বস্তু এটা দেখাম। মোৰ বিয়াৰ আগৰ যিটো বাৰ্থডে আছিল, সেই বাৰ্থডেটোত মোক এই ফটোখন গিফ্ট কৰিছিল দীপ, ৰিয়া, সীমা, উদীপ্ত। গোটেইকেইটাৰ নাম ল'ব লাগিব। থেংক ইউ, বহুত ধুনীয়া গিফ্ট এইটো। একদম মৰমত মোক মায়ে ইয়াৰ পৰাও নিব দিয়া নাই। এখন লৈ যোৱা কথা আছিল, কিন্তু ইয়াৰ পৰা নিব দিয়া নাই, মৰমত মায়ে ৰাখি থৈছে। এয়া চাওকচোন, একদম ছোৱালীকালৰ BA পঢ়ি থাকোঁতে এইখন ফটো মোক গিফ্ট কৰিছিল। লগতে এইটো এটা জাপি আছে, যিটো জাপি মই বিহু নাচিছিলোঁ যিহেতু, বিহু নাচত মই এইটো গিফ্ট পাইছিলোঁ। আৰু লগতে এই দুটা অকণমানি চৰাই আছে। লগতে এইফালে আমাৰ সৰু কাজিৰঙাখন আছে, মানে এই শ্ব'কেছটোৰ এক ছেকেণ্ড, সেইখিনিৰ তলতে এখন বিচনা আছে সৰু চাই। এইখনতে এনেদৰে পুতলা আৰু এটা লাভ পিলো দুটা আছে। তাৰপিছত এনেদৰে, আৰু এইফালে এইকেইটাৰ মই যিকেইটা কুশ্বন কভাৰকেইটা আছে, ইয়াৰ হল ভিডিঅ' মই এবাৰ ঘৰৰ পৰাই দিছিলোঁ। আৰু এইটো হৈছে লিভিং ৰুম। এইখিনিতে এখন আছে চেণ্টাৰ টেবুল, এইটো চেণ্টাৰ টেবুল। আৰু এইফালে আছে আমাৰ সৰু কাজিৰঙাখন বুলি কৈছিলোঁ, মানে ইয়াত যিখিনি বস্তু আপোনালোকে দেখা পাইছে গোটেইখিনি কাজিৰঙাৰ পৰা অনাই হয়। পাপাই স্পেচিয়েলি
বহুত ভাল পায় পাপাই মানে চৰাই চিৰিকটি জীৱ জন্তু যিহেতু আমি আগতে কাজিৰঙাতে আছিলোঁ গতিকে বহুত বস্তু ইয়াৰ পৰা সৰু সৰু কাজিৰঙাৰ পৰা অনা হৈ গতিকে দেখাওঁ আপোনালোক বস্তুখিনি এয়া একদম যিহেতু চাহপাত বাগানৰ মানে যিটো গছডাল হয় তাৰ দি বনোৱা তাতে সৰু সৰু এনেকৈ চৰাই আছে কাঠৰ হয় বাকী এইটো জিৰাফ কাঠৰ হয় লগতে এইটো ডাঙৰ গড় এটা আছে এই গড়টো মোৰ খুব মৰম লাগে এইটো অনা এতিয়া 10 বছৰমান হৈ গ'ল চাগে এতিয়া কালাৰ কৰিলে আকৌ ভাল হ'ব কিন্তু কৰা নাই এইফালে হাতী পলি এটা আছে অকণমানিকা মৰম লগা এইটো এটা কাছ এটা আছে বাকী এইডাল হ'ল মৌৰা পক্ষী এটা আছে বাকী এইফালে এটা মৌৰা আছে দেখিছেনে এইটো মৌৰাটো আৰু এইখিনিতে কৰ্নাৰত এটা এনেকৈ ফুল ৰাখি থৈছোঁ বাকী এইখিনি আগতে মই যেনেকৈ ৰাখিছিলোঁ ছেইম তেনেকৈ আছে একোৱে সলনি হোৱা নাই বাকী বাছ এইখিনিতে আছে আৰু এয়া হৈছে আমাৰ মা পাপা আৰু আমাৰ বা এজনী আছিলে বা এতিয়া নাই বা ঢুকালে সৰুতে 3 বছৰ বয়সত গতিকে বা মা আৰু পাপাৰ ফটোখন এইখনো ময়ে বন্ধাই আনি থৈছিলোঁ বিয়াৰ আগতে বহুত বছৰ হ'ল এইখন আৰু এইকেইটা যে দেখিছে আপুনি এইকেইটা শিলেৰে বনোৱা হয় যেতিয়া গুৱাহাটী গৈছিলোঁ তেতিয়া বশিষ্ঠ মন্দিৰৰ পৰা আনিছিলোঁ এইটো আৰু এটা আনিছিলোঁ শিৱলিংগ এটা সৰু হয় সেইটো নাজানো এতিয়া ক'ত থৈছে বাকী সেইফালে শংখ এটা আছে সেইবোৰ তাৰ পৰাই অনা হয় বাকী আৰু ইয়াত একো দেখাব লগা নাই তাৰপিছত এইফালে যিখন ৰাস্তাফালৰ খিৰিকী হয় সেইখন আৰু এইফালে মাজতে এইটো ৱাল ক্লক যিটো মই আনি দিছিলোঁ ইয়াত আৰু মানে এনেকুৱা এটা ছেইম মই তাতো আছে আৰু ইয়ালৈ এইটো আনিছিলোঁ এইটো কিবা চলা নাই দেখোন এইটো বেটাৰী চেঞ্জ কৰিব লগা হৈ আছে চাগে কৰিব লাগিব বাকী এইফালে আছে দুখন সৰু সৰু চোফা আৰু এইটো আছে এইবিলাক পাপাৰ কাম পাপাৰ খুব চখ এইকাৰণে এইটো এটা হেৰি ডিজে বক্স হয় এইটো আৰু দুটা আছে তাৰপিছত এইফালে টিভি ষ্টেণ্ড লগতে এইফালে আকৌ ৰাস্তালৈ যোৱা বাকী আৰু এটা বস্তু দেখাম এইখন হ'ল মই মেট্ৰিকত পাছ কৰা গান্ধাৰৰ পৰা দিছিলে গীতাঞ্জলি বৰা এইখন এইবোৰ বস্তু আচলতে খুব মৰমৰ হয় এনেকুৱা কেইবাখনো আছে বন্ধাবলগীয়া কেইবাখনো আছে থৈ দিয়া আছে আৰু ভালকৈ মোৰ তাতে আছে সেইখিনি মই লৈ গ'লোঁ কিন্তু এখন নিয়া নাই এখন ইয়াতে থৈ দিছোঁ মায়ে মৰমতে থৈ দিছে বাকী এইটো বস্তু কাজিৰঙাৰ পৰাই অনা হয় এইটো যিটো মৰাপাতৰ হেৰি দি বনাইছে তাৰ মাজত এইটো কিবা চন্দনৰ গুটি বুলি কৈছিলে তাত মাজত দি দিছে সেইটোৱে আৰু বাছ ইয়াত আৰু এটা বস্তু দেখাম এইফালে ৱালখনত আছে এখন আইনা এই যিখন মৃত্যুঞ্জয় মন্দিৰৰ পৰা আনিছিলোঁ ইয়াত মুখো চাব পাৰি আৰু দেখিবলৈও খুব ধুনীয়া পাপাই ভাল লাগি পেলাই লৈ আহিলে খুব কষ্টকৈ বনাইছিল মানুহজনে আৰু বেছি আছিল দেখি পেলাই বেয়াও লাগিলে চ' লৈ লওঁ বুলি ভাবি লৈ অনা হ'ল বাঁহৰ হয় তাৰ ওপৰত ৰং কৰি দিছে তাৰপিছত এখন মানে এনেই ফটো এখন আছে আৰু বাকী সেয়াই তাৰপিছত এইফালে এখন খিৰিকী তাৰপিছত এতিয়া ছেকেণ্ড ৰুমলৈ সোমাই যাওঁ তাৰপিছত সোমাই ইফালে এখন আছে খিৰিকী এইটো আমাৰ মানে কৰিডৰ টাইপে হয় তাৰপিছত আকৌ এইফালে গৈ পেলাই আমাৰ যিটো শোৱা ৰুমটো হয় এইটো বেডৰুমটো এতিয়া একেবাৰে চিজিল হৈ থকা নাই কাৰণ নিয়ৰ আৰু মই আহিলে নহয় চব খেলি মেলি হয় সোমাই পেলাই এইফালে আছে 3খন ফটো যিখন মই ইয়াৰ আগৰ ভিডিঅ' এটাত দেখিছিলোঁ ঘৰলৈ আহোঁতে মই আনি দিছিলোঁ মা পাপা নিয়ৰ এইফালে মই হাজবেণ্ড নিয়ৰ আৰু এইফালে নিয়ৰ অকলে আমি 3টা তাৰ তলতে আছে এখন মোৰ পঢ়া টেবুল আছিলে আৰু ইয়াতে এতিয়া চব নিয়ৰৰ বস্তুৱে ভৰ্তি হৈ আছে এখন চাব নোৱাৰি এইফালে এডাল আলনাডাল আছে তাৰপিছত লগতে এইফালে এখন খিৰিকী আছে এইফালেদি আৰু এইখন বিচনাখন আছে এইখন নিয়ৰ শুই আছিল যিহেতু সেইকাৰণে তাৰ এইফালে গাৰু চাৰু দি বিচনাৰ অৱস্থা নাই তাৰপিছত এইফালে একদম ধুনীয়া আছে এটা ৱাল ষ্টিকাৰ
যিটো খুব মৰম লাগিছে আৰু যিহেতু হোৱাইট পেইণ্টত ষ্টিকাৰটো বহিছে নহয় দেখিবলৈ খুব ধুনীয়া লাগিছে মই অৰ্ডাৰ কৰি দিছিলোঁ এবাৰ আহি দেখিছোঁ লগালে চ' দেখি ভাল লাগিছে এইটো লগতে আৰু অলপ কিবা কিবি লগাব আছে লগালে দেখাম বাৰু লগতে এইখন ঠাণ্ডা দিনৰ বিচনা আৰু চব কাপোৰ কানি ভৰ্তি হৈ থাকে বাকী এইখন আমাৰ বিচনাখন ডাঙৰ বিচনাখন লগতে এইফালে আছে গডৰেজটো যিটো ওপৰত একদম বস্তুৱে ভৰ্তি হৈ আছে আৰু এইটো হৈছে এয়াৰ কুলাৰটো বাকী সেইফালে এটা বেগ আছে যিটোত একদম কাপোৰ কানিৰে ভৰ্তি নিয়ৰৰ কাপোৰে চব লৈ আহিছোঁ তাত মোৰ কাপোৰ অনা মানে তেনেকৈ হোৱাই নাই আৰু এইটো হৈছে এয়াৰ কুলাৰটো এইখিনিতে থোৱা হৈছে আমাৰ মানে কি হ'ল ৰুমবোৰ বহুত ডাঙৰ নহয় যিহেতু মাটি একেবাৰে ঠেক গতিকে দীঘল আছে মাটি কিন্তু ঠেক হয় সেইকাৰণে ৰুমবোৰ বেছি ডাঙৰ ডাঙৰ নহয় সৰু সৰু ৰুম কিন্তু তথাপি দেখাই দিছোঁ আৰু ঠিক আছে এতিয়া যাম ছেকেণ্ড ৰুমলৈ তাৰপিছত এইটো হ'ল ইয়াতে চাৰ্জ দিব পাৰি এইখন এখন কেলেণ্ডাৰ আকৌ আমাৰ এইটো মানে এইফালেদি গৈ পেলাই ইয়াত এইফালে এখন চাজা প্ৰথমে তাত কিবা কিবি অগ্ৰম বগ্ৰম ভৰোৱা আছে আৰু এখন মানে ফল্ডিং কোনোবা আহিলে কৰিলে শুবৰ কাৰণে এইফালে কট থোৱা আছে আৰু এইফালে আছে ইনভাৰ্টাৰটো লগতে এইখন বিচনা এখন ইয়াতে ভাইটিহঁত শুৱে পাপা ভাইটি শুৱে লগতে আলহী চালহী আহিলেও শুবৰ কাৰণে হয় আৰু তাৰপিছত এইফালে আছে আলনাডাল একদম অৱস্থা নাই আলনা জাপিবলৈও মোৰ মানে এটা ধৈৰ্য নাই সেইকাৰণে মই জাপা কৰা নাই বাছ এনেকৈ দেখাইছোঁ একদম পুৰণা আলনা আজি 23 বছৰ আগৰ আলনা মানে মোৰ এইজ যিমান হৈছে তাৰ আগৰ আলনা 23-24 বছৰ হ'ল গতিকে এডাল আৰু ধুনীয়া নহয় আৰু বাকী বাছ এইফালে এনেকৈ তলতে বাকচ চাকচ থোৱা আছে বাকী সেই চিম্পুল ইয়াতে আৰু বেছি একো নাই তথাপি দেখাই দিছোঁ তাৰপিছত আকৌ এইফালে গৈ পেলাই ইয়াত মই এইটো এনেকৈ থৈ দিছোঁ মানে নিয়ৰৰ খানা দি আছিলোঁ বনাই আছিলোঁ সেইকাৰণে মিক্সিটো ইয়াতে আছে এইফালে গৈ পেলাই এইফালে ডাইৰেক্ট যায় বাহিৰলৈ এইখিনিতে আছে এখন খিৰিকী তাৰপিছত এইফালে হৈছে ডাইনিং ৰুমটো ইয়াতো এখন এনেকৈ মানুহ বহিবৰ কাৰণে চফা থোৱা আছে এইটো একদম বেতৰ চফা বহুত আগৰ হয় পুৰণা হ'ল অলপ বেয়াও হ'ল সেইকাৰণে ইয়াতে থোৱা আছে বাকী এইখন হৈছে ডাইনিংখন চকীখন পিছত বাৰু কিন্তু এই ডাইনিংখন প্লাষ্টিকৰ ডাইনিং এইখন ডাইনিং আজি মোৰ এইজ যিমান মানে মোৰ জন্মৰ পিছতে মোৰ এইজ যদি 23 বছৰ তো 22 বছৰ হ'ল এইখন ডাইনিং ভালেই হৈ আছে এতিয়ালৈকে একো মানে তাত সেইকাৰণে চলি আছে আৰু তাৰপিছত এইফালে এনেদৰে দুটা ফুল আছে তাৰপিছত এইফালে আছে এখন খিৰিকী তাৰপিছত এইফালে থৈছে ফ্ৰিজ আৰু ইনভাৰ্টাৰ নহয় ভিডিঅ' আপোনালোকে পাইছে চাগে অলৰেডি চ' সেয়াই আৰু বাকী ইয়াত একো নাই ইয়াতো এটা ৱাল ষ্টিকাৰ লগাম ইয়াত অৰ্ডাৰ কৰা আছে আহিলে ইয়াত লগালে দেখাম বাৰু ৱাল ষ্টিকাৰটো তাৰপিছত এইফালে গৈ পেলাই পাকঘৰটো কিন্তু পাকঘৰটো এতিয়া অৱস্থা নাই মানে আধা বনোৱা হৈ আছে বহুতখিনি বনাবলৈ আছে চ' এনেকৈ পাকঘৰটো দেখাই দিছোঁ আৰু অলপ চলপ যেতিয়া ভালকৈ বনাব তেতিয়া দেখাম এতিয়া কাম বন্ধ হৈ আছে বনোৱা নাই চ' সেনেকৈ দেখালোঁ এতিয়া দেখাব লগা ইয়াত একো নাই আৰু এইফালে গৈ বাহিৰলৈ ইফালেদিও আহিব পাৰি তাৰপিছত এইফালেদি এইখন হৈছে ঠেলাখন আৰু এই আমাৰ ডাঙৰ গাড়ী চকা টকা বাকী এইফালেদি একদম চাইডেদি একদম আগফাল ওলাব পাৰি বাকী এইখন হৈছে বাৰাণ্ডা আৰু ইয়াতে মানে মাটি এইখিনি মানে চৌকা মানে ব্যৱহাৰ কৰিব পৰাকৈ সুবিধাটো আছে সেয়া হৈছে বেকগ্ৰাউণ্ড চাউণ্ড ইগন'ৰ কৰিব চবেই কথা বতৰা পাতি আছে তাৰ মাজত ভিডিঅ' কৰি থকাৰ কাৰণে বাহিৰৰ চাউণ্ড আহি আছে মাৰ বিশেষকৈ চ' এইফালে এইখন হৈছে কুকুৰৰ বিচনা কুকুৰালটো শুই থাকে ইয়াতে ঠাণ্ডা যে সেইকাৰণে তাৰপিছত এইফালে এখন ৱাল দিয়া আছে মানে যিহেতু বেকগ্ৰাউণ্ডত মানে পিছফালে বাথৰুম লেট্ৰিন আছে সেইকাৰণে এইখন এনেকৈ ৱাল দিয়া আছিল মানে পাৰ্টিশ্যন হিচাপে তাৰপিছত এইফালে গৈ পেলাই এইটো হৈছে বাথৰুম এইটো হৈছে পানী টেংকি ওপৰত একদম পিছফাললৈকে দেখাইছোঁ এইটো হৈছে পানী টেংকি ইয়াতে বাচন চাচন থ'বৰ কাৰণে সেনেকৈ বনাই দিছে আৰু এইফালে আজি মাছ পথাৰৰ মাছ নিজে ধৰিছ এয়া জীয়াই আছে আৰু এয়া হৈছে মাছ এইটো কুচিয়া দুটা পালেই তাৰপিছত এইটো হৈছে হেৰি এনেকৈ লোহাৰ ষ্টেণ্ডডাল বনোৱা আছে আৰু ইয়াতে মানে ফিল্টাৰ মায়ে বনাইছে এইটো ফিল্টাৰ ইয়াত এয়া বালি শিলগুটি আৰু দিয়া আছে অঙঠা ন
অঙঠা বুলি নকয়, এইটো কি কয় অঙঠাই আৰু ঠাণ্ডা অঙঠা সেইটো দিয়া আছে। চ' এইফালে দি একদম ফিল্টাৰ হৈ আছে পানী। লগতে এই ৰুমটো যে দেখিছে এইটো হৈছে ষ্ট'ৰ ৰুম টাইপ, মানে চব ইয়াতে কিবা কিবি বাহিৰা বস্তুবিলাক আছে। এইটো একদম অৱস্থা নাই, মানে ধানে চানে কিবা কিবি এইটো এনেদৰে আছে। এইটো মানে সোমাবই নোৱাৰি, মোৰতো ভয় লাগে মানে কিবা কিবি ওলাই যাব পাৰে পটককৈ। চ' এইফালে পিছফাল এইখন এনেদৰে এনেকৈ মাৰি থয় ৰাতি হ'লে, আৰু দিনত এখন খোলা থাকে, ইয়াত কাপোৰ চাপোৰ মেলিব পাৰি। এইফালে আৰু পিছফাল আৰু নেদেখাওঁ আৰু বহুত দীঘল হ'ল। আপোনালোকক যিমানখিনি পাৰোঁ মানে গোটেইখিনিয়ে দেখালোঁ, দেখাব লগা বিশেষ একো নাই। তথাপি নিজৰ ঘৰখন সকলোৰে বাবে বিশেষ আৰু দেখাবৰ কাৰণে এটা হেঁপাহ থাকে। হোম টুৰ দিম বুলি ভাবি আছিলোঁ, চ' আজি দি দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। লগতে যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ চাই কিন্তু বহুতে ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে। লগতে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তথাপি নিয়ৰক এবাৰ দেখাই দিওঁ। নিয়ৰ আছে, মাহীয়েকে লৈ আছে নিয়ৰক। নিয়ৰ এয়া চাওক নিয়ৰে কি কৰিছা, কি কৰি এই অ' বা 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 নিয়ৰে খেলি আছে। চ' ভিডিঅ' বহুত হ'ল, এতিয়া নিয়ৰক অকণমান সময় দিব লাগে আৰু তাক কমলাও খুৱাওঁ, সি কমলা ভাল পায়, কমলা খুৱাওঁগৈ। অঁ বু এটা কাঢ়িবলৈ লাগে। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, আকৌ লগ পাই নতুন ভিডিঅ'ৰ সৈতে। বাই বাই নিয়ৰ, বাই 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 বাই।